যদি তোমাৰ ভিডিঅ' ফালৰ পৰা আহে আমি তেতিয়াহ'লে 49,000 গাড়ীখন দি দিম। কণ্ডিশ্যন বহুত বঢ়িয়া হৈ আছে। তো গাইজ নমস্কাৰ, আছালাম কি খবৰ গাইজ? আই হোপ আপোনালোক সকলো ভালে আছে। তো মোৰ নাম চাইছোঁ, আপোনালোকে চাইছে লোকেল ব্লগাৰ। তো গাইজ আজি ভিডিঅ'টোত আপোনালোক এনেকুৱা এটা ঠাইত লৈ যাম য'ত মানে আপোনালোকে বহুত কম প্ৰেছত বহুত ভাল গাড়ী পাব। তো গাড়ী এখন মানে ফেমিলি কাৰ এখন কিনা সকলোৰে সপোন হয় না নহয় গাইজ? মোৰো সপোন আছে, মই পিছত কিনিম ডাঙৰ হ'লে। তো কথাটো হ'ল যে মানে আজিকালি গাড়ী কিনিব গ'লে বহুত প্ৰাইচ, আকাশ চোৱা দাম আপোনালোকে জানে। ভাল এখন ফেমিলি কাৰ কিনিব গ'লে 7-8 লাখ টকাটো মিনিমাম লাগিবই। তো আপোনালোক এনেকুৱা জেগা এটা দেখাম য'ত আপোনালোকে বহুত কম প্ৰাইচত ভাল ধুনীয়া ছেকেণ্ড হেণ্ড কাৰ পাব। তো সেই ডিলাৰটো ক'ত আছে, কি কথা সকলো আপোনালোকে গম পাব। ডেছক্ৰিপশ্যন বক্সত আপোনালোকক গোটাই দি দিম আৰু আপোনালোক জেগাটো দেখাই দিম। তো ভিডিঅ'টো লাষ্টলৈ চাই থাকিব। আৰু গাইজ মই ঘৰৰ পৰা ওলাই আহিছোঁ আৰু বাচ্ছা লৈ লগত যাই আছোঁ তাত। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ পূৰা চাই থাকক। আৰু মাতটো অলপমান বেয়া হৈছে কাৰণ মোৰ মানে জ্বৰ চৰ্দি হৈ আছিল। তো জাষ্ট ভাল পাইছোঁ, তো এইটো কাৰণে মাতটো অলপ বহুত বেয়া হৈ আছে। গাইজ মই আহি পাইছোঁ মহিন্দ্ৰা মটৰ্ছ ডিলাৰ্ছত। তো আপোনালোকক দেখাই আছোঁ ক'ত আছে, কি কথা, লোকেশ্যনটো ভাল পাব লাগে জানি লওক। তো এইফালে আপোনালোকে চাব পাৰে কুমাৰ ইঞ্জিনিয়াৰ আৰু ইক' ফাইনেন্সৰ অপজিট চাইডে আছে মহিন্দ্ৰা ডিলাৰ্ছ। তো আপোনালোকক জনাই আছোঁ এতিয়া যাই কেনে। আমাক ফাৰ্ষ্ট সুধি লওক কেনেকুৱা গাড়ী, কি কথা, কিমান প্ৰাইচ, সকলো আপোনালোকে গম পাব। এতিয়া ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। তো অলপ আপোনালোকে মোৰ চাউণ্ডটো ভালছে নাপাব পাৰে, মানে হাইৱেৰ ওচৰতে ন, তো এইটো কাৰণে চাউণ্ডটো ভালছে নাহিব পাৰে। এই আমাৰ লগত আছে মহিন্দ্ৰা মটৰ্ছ ডিলাৰ্ছৰ মালিক। তো আপোনালোকে আগৰ ভিডিঅ'ত আপোনালোকে দেখিছে মামাক। তো মামা মই শুনিছোঁ ইয়াতে বোলে নতুন নতুন কাৰ আহিছে। কেইবাটাও নতুন কাৰ আহিছে। আমাৰ কালেকশ্যনটো এতিয়া এইবাৰ পূৰা কমপ্লিটে বেলেগ আগৰবাৰত কৰি। আগৰবাৰটো দেখিছিলা তুমি? দেখিছিলোঁ। আৰু এতিয়া খুব কম চলা গাড়ী আছে আমাৰ তাত, মানে একদম নতুন গাড়ী নিচিনা আৰু। তো আগত কৰি বহুত ভাল ভাল কাৰ্ছ আহিছে এতিয়া। তো আপোনালোকক দেখাই আছোঁ কোনটো কাৰৰ কি মানে প্ৰাইচ, কি কথা, সকলো ডিটেইলছ মামাই আমাক দিব। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকক। তো গাইজ প্ৰথমতে আপোনালোকক এখন গ্ৰেণ্ড i10 দেখাইছোঁ। তো i10খনৰ কণ্ডিশ্যন কেনেকুৱা সকলো আপোনালোকক দেখাইছোঁ ভিতৰৰ পৰা বাহিৰলৈকে। আৰু মামাক প্ৰথমতে সুধি লওঁ প্ৰাইচটো কিমান, কি কথা। এখন গ্ৰেণ্ড i10 2016 হয়, মেগনা। 3.5 লাখ প্ৰাইচ ৰাখিছোঁ। ফাৰ্ষ্ট অনাৰৰ গাড়ী হয়, 56,000 ৰানিং হৈছে, 6 মাহ ৱাৰেণ্টি আছে, এইটোৱে আৰু। তো এতিয়া আপোনালোকক ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাইছোঁ i10খনৰ কেনেকুৱা। তো আপোনালোকে চাই থাকক গাইজ। i10খনৰ ভিতৰত যে চাম কেনেকুৱা। তো এই আপোনালোকে চাব পাৰে ইণ্টেৰিয়ৰটো। তো ইণ্টেৰিয়ৰটো বহুত ধুনীয়া হৈ আছে। গাড়ীখন ছেকেণ্ড হেণ্ড বুলি নালাগে দেখাত, বহুত বঢ়িয়া হৈ আছে। আৰু এই বেক চাইডটো ছিটবোৰো চাব পাৰে আপোনালোকে, পূৰা পাৰফেক্ট হৈ আছে। তো বহুত ভাল কণ্ডিশ্যনত ৰাখিছে গাড়ীখন। তো আপোনালোক এতিয়া বাহিৰৰ পৰা দেখাই আছোঁ কেনেকুৱা, চাই থাকক। টায়াৰখিনিও পূৰা বঢ়িয়া হৈ আছে কণ্ডিশ্যন। তো গোটেইকেইটা টায়াৰে ভালে আছে। আৰু গাড়ীখন চাই লওক আপোনালোকে, পূৰা বঢ়িয়া হৈ আছে। আৰু সেইটো চাইডে নাযাওঁ, মানে গাড়ীখনত মানে দেখাব পৰা জেগা নাই ইমান এটা। তো সেই আৰু আপোনালোক ফ্ৰণ্টৰ পৰা দেখাই আছোঁ। ভিউটো চাই লওক আপোনালোকে, ফ্ৰণ্টটো বঢ়িয়া, এটাও স্ক্ৰেচ নাই, পূৰা পাৰফেক্ট হৈ আছে। এতিয়া আপোনালোকক এখন ভাৰ্না দেখাম। ভাৰ্নাখন হ'ল Hyundai 1.6 2012 মডেল। তো আপোনালোকে চাব পাৰে গাড়ীখনৰ কণ্ডিশ্যন বহুত বঢ়িয়া হৈ আছে। তো এই আপোনালোকে হুইলকেইটা চাব পাৰে, এল'ই হুইল হয়, কোম্পানী ফিটেড এল'ই হুইল। আৰু লগতে গাড়ীখনত আছে ব্লুটুথ, বেক কেমেৰা, মানে সকলো সুবিধা আছে। লগতে দুটা এয়াৰবেগ আৰু এখন হ'ল টপ মডেল, ভাৰ্না টপ মডেল গাড়ী হয়। এতিয়াতো ভাৰ্না এখন কিনিব গ'লে আপোনালোকক পৰিবই কমচে কম 10-12 লাখ টকা। তো মামাক সোধোঁ এইখনৰ প্ৰাইচ কিমানমান হ'ব পাৰে। তো আপোনালোকক ফ্ৰণ্টৰ ভিউটো ফাৰ্ষ্ট দেখাই লওঁ। তো ফ্ৰণ্ট ভিউটো আপোনালোকে চাব পাৰে, পূৰা অল অ'কে, ইমান স্ক্ৰেচ নাই, জাষ্ট অলপমান লেতেৰা হৈ আছে, মানে হাইৱেৰ ওচৰতে ন, তো সেইটো কাৰণে ধূলি মানে পৰি থাকে আৰু সেইটো কাৰণে অলপ লেতেৰা হয়। বাকী চব বঢ়িয়া হৈ আছে। এখন ভাৰ্নাখন কিমানমান পৰিব? এইখন আমাৰ 330 বিচাৰি আছোঁ আমি, নেগচিয়েবল হ'ব অলপ, সেইটোৱে আৰু। তো ভাৰ্নাখনত 330 বুলি কৈছে। 330ত আপোনালোকে ভাৰ্নাখন লৈ যাব পাৰিব, আপোনাৰ নিজৰ কৰি ল'ব পাৰিব। তো আপোনালোকে ইয়াতে আহিব আৰু নিজৰ পচন্দৰ গাড়ী এখন লৈ যাব। তো আৰু বেলেগ গাড়ীও আছে আপোনালোকক দেখাই আছোঁ, চাই থাকক। আইকন আছে 12, মাত্ৰ 12,000 চলিছে, ফাৰ্ষ্ট অনাৰৰ গাড়ী হয়। সেইখন গাড়ী চাব পাৰে, দামো কম আছে, বহুত কম আছে দাম, চাই লওক গাড়ীখন। তো আপোনালোকক দেখাই আছোঁ আৰু বহুত বেলেগ বেলেগ ধৰণৰ গাড়ী আছে, এইবিলাক দেখাই আছোঁ, চাই থাকক। ফৰ্ডৰ গাড়ী আছে। তো এখন ফৰ্ডৰ কি গাড়ী হয়? এইখন ফৰ্ড আইকন হয়। এইখন মানে আপোনাৰ 12,000 চলিছে মাত্ৰ, হ'লে প্ৰাইচটো খুবেই কম ৰাখিছোঁ এইখনৰ। প্ৰাইচটো কিমানমান হ'ব এনে? প্ৰাইচটো যদি ধৰি লওঁ মানে তোমাৰ ফালৰ পৰা আহে আৰু একদম 130 দিয়া দাম, এনেইতো 160 কৈ আছোঁ। সেইটো আইকনখন দেখাই আছোঁ। তো মোৰ ফালৰ পৰা আহিলে আপোনালোকে বহুত কম প্ৰাইচতে মানে পাব। তো এইটো কাৰণে আপোনালোকক মই দেখাই আছোঁ ভিতৰৰ পৰা কেনেকুৱা কণ্ডিশ্যনটো হৈ আছে, চাই থাকক। ইণ্টেৰিয়ৰটো দেখাব লৈছোঁ আইকনখনৰ, বঢ়িয়া ইণ্টেৰিয়ৰত হৈ আছে। তো ইয়াৰ ইণ্টেৰিয়ৰটো চাব পাৰে, পূৰা পাৰফেক্ট হৈ আছে, ফাৰ্ষ্ট হেণ্ড গাড়ী হয়। তো ইয়াতে স্পেচো বহুত আছে,
দীঘল মানুহৰ কাৰণে বহুত বঢ়িয়া হ'ব এইখন গাড়ী ভৰি বহুত দূৰলৈকে মেলি দিব পাৰিব আৰামছে কমফৰ্টেবলি বহিব পাৰিব তো পিছফালেও ছিটৰ কণ্ডিশ্যনো বহুত বঢ়িয়া হৈ আছে আপোনালোকে চাব পাৰে পূৰা অল অ'কে হৈ আছে গাড়ীখন দেখানখন পূৰা কম দামৰ গাড়ী এখন বহুত কম দামৰ তো সেই কাৰখন আপোনালোকে ইয়াতে চাব পাৰে চেভাৰলেট হয় স্পাৰ্ক তো মামাক এতিয়া সুধো কিমান প্ৰাইচত দি আছে আমি 75,000 বিচাৰি আছোঁ 2007 হয় খুব ধুনীয়া কণ্ডিশ্যন গাড়ী যদি তোমাৰ ভিডিঅ' ফালৰ পৰা আহে আমি তেতিয়াহ'লে 49,000 গাড়ীখন দি দিম এইটো মানে আমাৰ 6 মাহ ৱাৰেণ্টি থাকিব লগত কিবা প্ৰব্লেম হ'লে আমাৰ ফালৰ পৰা ঠিক কৰি দিয়া যাব ৱাৰেণ্টি আৰু অঁ এইখনতো স্পাৰ্কখন যোনখন 49ত দিব মোৰ ফালৰ পৰা আহিলে সেইখন হয় তো আপোনালোকে স্পাৰ্কখনৰ ইণ্টেৰিয়ৰ চাব পাৰে অল অ'কে বঢ়িয়া হৈ আছে চব সকলো আছে আৰু ছিটবোৰ চাব পাৰে ছিটবোৰো পূৰা পাৰফেক্ট তো গাড়ীখন বহুত ভাল কণ্ডিশ্যনত তো আপোনালোকে যদি মোৰ ভিডিঅ' ফ'ল' পাৰে তো আপোনালোকে 49,000ত এখন গাড়ী আৰামছে লৈ যাব পাৰিব আৰু আপোনালোকে ইয়াতে বহুত কেইখন আপোনালোকক গাড়ী দেখালোঁ আৰু আছে আপোনালোকে তো গাইজ আপোনালোকে লোকেশ্যন আৰু এড্ৰেছ লগতে আপোনালোকে কণ্টেক্ট নম্বৰ সকলো পাই যাব ডেছক্ৰিপশ্যন বক্সত তো চেক কৰিব আৰু মামাক কণ্টেক্ট কৰিব আৰু আহিব এইখন ডিলাৰত আৰু আপোনাৰ নিজৰ পচন্দৰ গাড়ী এখন লৈ যাব আৰু আপোনালোকে ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব আৰু সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গাইজ তেতিয়ালৈকে বেলেগ ভিডিঅ'ত লগ ধৰিম বাই বাই টেক কেয়াৰ